সালামুন আলাইকুম তিপ্তুম মুবাৰাকাতান তাইয়্যিবা। প্ৰিয় দৰ্শকবৃন্দ, আপোনালোক আটাইলৈকে শান্তিৰ হিয়া ভৰা অভিবাদন জনাই ইনশাআল্লাহ আমি আগবাঢ়ি যাব লৈছোঁ আমাৰ এই কোৰআন মজিদৰ অসমীয়া অনুবাদ চৰ্চাৰ ধাৰাবাহিকতাৰ আজিৰ ৩৯৮ নং খণ্ডটিৰ মাজলৈ। আলহামদুলিল্লাহ, তিলাৱতৰ ধাৰাবাহিকতাত আমি বৰ্তমান আছোঁ কোৰআন মজিদৰ ৩৫ নং সূৰা ফাতিৰত। সেয়েহে প্ৰতিদিনৰ দৰে আজিও আমি আপোনালোক সকলোকে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমন্ত্ৰণ জনাইছোঁ। আল্লাহে মানৱ জাতিৰ কল্যাণৰ অৰ্থে যি উপদেশমালা অৰ্থাৎ আল কোৰআন আমাৰ বাবে প্ৰেৰণ কৰিছে, যি কোৰআনত কথা বতৰা একমাত্ৰ আল্লাহৰ দ্বাৰা নাজিল কৰা গৈছে, অৰ্থাৎ ইয়াৰ প্ৰতিটো আয়াত প্ৰতিটো শব্দ স্বয়ং আমাৰ সৃষ্টিকৰ্তা তথা প্ৰতিপালক মহান আল্লাহৰ নিজস্ব কথা। গতিকে আল্লাহৰ এনেধৰণৰ গুৰুত্বপূৰ্ণ কথাৰ অসমীয়া অনুবাদ ও চৰ্চাৰ ধাৰাবাহিকতা মাজলৈ আমি আপোনালোক সকলোকে স্বাগতম জনাই আমি আগবাঢ়ি যাব লৈছোঁ আমাৰ আজিৰ এই ৩৯৮ নং খণ্ডটি কোৰআন মজিদৰ ৩৫ নং সূৰা ফাতিৰৰ ১৩ নং আয়াতৰ পৰা। প্ৰিয় দৰ্শকবৃন্দ, ধাৰাবাহিকতাৰ দৃষ্টিভংগীৰ ফালৰ পৰা আমি যদিও আজি ৩৫ নং সূৰাৰ ১৩ নং আয়াতৰ পৰা আমি আৰম্ভ কৰিব লাগে, তথাপিও যোৱাটো খণ্ডৰ আমাৰ যি অন্তিম আয়াত আছিল অৰ্থাৎ ১২ নং আয়াতটিও আজি আমাৰ আলোচনা ও চৰ্চাৰ মাজলৈ আমি লৈ আনিব বিচাৰিছোঁ। যিহেতু যোৱাকালি এই ১২ নং আয়াতটিৰ আমি অনুবাদ আপোনালোকৰ বাবে দাঙি ধৰিছিলোঁ, যদিও ইয়াৰ কিছু চৰ্চাৰ প্ৰয়োজনীয়তা থকা বুলি আমি বিবেচনা কৰাৰ বাবেই আমাৰ আজিৰ খণ্ডটি আমি কোৰআন মজিদৰ ৩৫ নং সূৰা ফাতিৰৰ ১২ নং আয়াতৰ পৰা ইনশাআল্লাহ আৰম্ভ কৰিম। ৰব্বি আউযু বিকা মিন হামাজাতিছ শায়াতিন ওয়া আউযু বিকা ৰব্বি আন ইয়াহদুৰুন ৰব্বি ইশরাহ লি সাদরি ওয়া ইয়াসসির লি আমরি ওয়াহলুল উকদাতাম মিন লিসানি ইয়াফকাহু কওলি ৰব্বি জিদনি ইলমান। আলহামদুলিল্লাহ, গতিকে আহক প্ৰিয় দৰ্শকবৃন্দ, আমি আগবাঢ়ি যাব লৈছোঁ আমাৰ আজিৰ এই ৩৯৮ নং খণ্ডটি ৩৫ নং সূৰা ফাতিৰৰ ১২ নং আয়াতৰ পৰা। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। ওয়ামা ইয়াস্তাউইল বাহরানি হাজা আযবুন ফুরাতুন সায়গুন সারাবুহু ওয়া হাজা মিলহুন উজাজুন ওয়া মিন কুল্লিন তাকুলুনা লাহমান তারিয়ান ওয়া তাস্তাখরিজুনা হিলিয়াতান তালবিসুনাহা ওয়া তারাল ফুলকা ফীহি মাওয়াখিরা লিতাবতাগু মিন ফাদলিহি ওয়া লাআল্লাকুম তাশকুরুন। প্ৰিয় দৰ্শকবৃন্দ, এই আয়াতটি আমি যোৱাকালি আপোনালোকৰ আগত অনুবাদ দাঙি ধৰিছিলোঁ। এই আয়াতত মহান আল্লাহে কৈছে যে ওয়ামা ইয়াস্তাউইল বাহৰানি, যে সেই দুখন সাগৰ একে হ'ব নোৱাৰে। হাজা, এখন সাগৰক দেখুৱাই কৈছে হাজা। আজবুন, অৰ্থাৎ তাৰ পানীখিনিৰ বিষয়ে কৈছে আজবুন, একেবাৰে ফ্ৰেছ পানী। ফুৰাতুন, সেই পানী মিঠা চুইট। শায়গুন সাৰাবুহু, আৰু ইয়াক পান কৰিবৰ বাবে সুস্বাদু এখন সাগৰৰ পানীৰ বিষয়ে আল্লাহে ক'লে তেনেধৰণৰ। ৱাহাজা, আৰু আনখন সাগৰৰ পানীক দেখুৱাই কৈছে ৱাহাজা, আৰু এইখন মিলহুন, নিমখীয়া। উজাজুন, আৰু তাৰ সোৱাদ হৈছে তিতা, অৰ্থাৎ সেইখন সাগৰৰ পানী পান কৰাৰ বাবে উপযোগী নহয়। তাৰ পাছত একেটা আয়াততে আল্লাহে কৈছে ওয়ামিন কুল্লি, আৰু এই দুয়োখনৰ পৰাই তাকুলুনা, তোমালোকে খোৱা, লাহমান তাৰিয়ান, একেবাৰে ফ্ৰেছ মাংস, উৎকৃষ্ট মাংস, অৰ্থাৎ মাছ বা সাগৰীয় যিসমূহ আল্লাহে খাদ্য আমাৰ বাবে তাত ৰাখিছে, আল্লাহে কৈছে দুয়োখনৰ পৰাই তোমালোকে উৎকৃষ্ট মাংস খোৱা।
তাখৰিজুনা আৰু তোমালোকে উলিয়াই আনা, এক্সট্ৰেক্ট কৰা, দুয়োখনৰ ভিতৰৰ পৰা তোমালোকে উলিয়াই আনা হিলিয়াতান, মণিমুকুতা, অলংকাৰ, তালবিচুনাহা, এইবোৰৰ এই মণিমুকুতা অলংকাৰসমূহ তোমালোকে পৰিধান কৰা। ৱাতাৰা আল ফুলকা, আৰু তোমালোকে দেখিবলৈ পোৱা সেই নৌজানসমূহ, ফিহি, সেই দুয়োখন সাগৰত তোমালোকে নৌজানসমূহ দেখিবলৈ পোৱা। মাৱাখিৰা, সেই নৌজানসমূহ পানী কাটি আগবাঢ়ি গৈ থাকে, পানীত ভাহি গৈ থাকে। কিহৰ বাবে যায় বুলি কৈ আছে? লিতাবতাগু, যাতে তোমালোকে সন্ধান কৰিব পাৰা, মিন ফাদলিহি, তেখেতৰ কৰোণা, অৰ্থাৎ আল্লাহৰ কৰোণা। আমি কৈছোঁ যে যিসকল এনেধৰণে নৌজানৰ পৰা নিজৰ জীৱিকাৰ সন্ধান কৰে তেওঁলোকৰ বিষয়ে ইয়াত কৈ আছে। ৱা লাআল্লাকুম তাস্কুৰুন, যাতে তোমালোকে কৃতজ্ঞ হোৱা। এতিয়া প্ৰিয় দৰ্শকবৃন্দ, এই আয়াতটোত আমি দেখিলোঁ আল্লাহে দুখন সাগৰৰ বিষয়ে কৈ আছে। বাস্তৱিকতাতেও এই সাগৰ আছে, আমি ইতিমধ্যে চৰ্চালৈ আনিছোঁ। সূৰা আল ৰহমানতো আহিব এই কথা বতৰাবোৰ। কিন্তু আমি সদায় গুৰুত্ব দি আহিছোঁ যে আয়াতৰ বাস্তৱতা, প্ৰকৃততে আল্লাহে কোৰাণ মজিদৰ আয়াতৰ দ্বাৰা বাস্তৱিকতাত আমাক কি বুজাব বিচাৰিছে, সেই দিশটোহে আয়াতৰ মূল বিষয়বস্তু আমি বুজিব লাগিব। শব্দৰ অৰ্থৰ দিশৰ পৰা আমি আপোনালোকৰ আগত দাঙি ধৰিলোঁ, আল্লাহে কৈছে দুখন সাগৰ কেতিয়াও একে হ'ব নোৱাৰে। এখনৰ পানী একেবাৰে ফ্ৰেছ পানী, মিঠা আৰু খোৱাৰ বাবে সুস্বাদু, আনখনৰ নিমখীয়া আৰু তিতা। কি বুজাইছে আল্লাহে ইয়াৰ পৰা? এনেধৰণৰ সম্পূৰ্ণ বিপৰীত দিশৰ যিসমূহ উপমা আল্লাহে দাঙি ধৰে, আমি সদায় বুজাৰ চেষ্টা কৰিব লাগিব এই উপমাসমূহ আন একো নহয়, পজিটিভ যিখিনি পাৰ্ট থাকিব সেইখিনি বিশ্বাসী লোকসকলক দেখুৱাই আছে, আৰু নেগেটিভ যিখিনি থাকিব সেইখিনি অবিশ্বাসকাৰীসকলক দেখুৱাই আছে। এইসমূহ মাথো উপমা। এই দিশটো প্ৰকৃততে আমি বুজাৰ বাবেই বা বুজাৰ চেষ্টা কৰিবৰ বাবে আমি এই আয়াতৰ আজি পুনৰাবৃত্তি কৰিছোঁ। এনেধৰণৰ বহুত আয়াত সম্পূৰ্ণ বিপৰীত দিশৰ উপমা যিবোৰ আহিব, আজিৰ খণ্ডটো ইনশাআল্লাহ আহিব। গতিকে এই সাগৰ দুখনৰ দ্বাৰা এখনৰ পানী সুস্বাদু মিঠা, এখনৰ পানী নিমখীয়া তিতা, এই উপমাৰ দ্বাৰা প্ৰকৃততে আল্লাহে ক'ব বিচাৰি আছে যে যিসকল বিশ্বাসী আৰু যিসকল অবিশ্বাসী, এই দুই শ্ৰেণীৰ লোক কেতিয়াও একেই হ'ব নোৱাৰে। যিদৰে উপমা দি দুখন সাগৰ কেতিয়াও একেই হ'ব নোৱাৰে বুলি কৈছে। তাৰ পাছৰ আয়াতত আল্লাহে মন কৰিব, একেটা আয়াততে আল্লাহে কৈছে যদিও একেই নহয় তথাপিও দুয়োখনৰ পৰাই তোমালোকে উৎকৃষ্ট মাংস খাবলৈ পোৱা। অৰ্থাৎ বিশ্বাসী লোক অবিশ্বাসী লোক, আল্লাহে সৃষ্টিৰ ভিতৰত এই দুই শ্ৰেণীৰ লোক পৃথিৱীত যিহেতু বসবাস কৰি থাকে নিৰ্দিষ্ট সময়ৰ বাবে, গতিকে প্ৰত্যেকৰে বাবে আল্লাহে উপযুক্ত পৰিমাণৰ খাদ্য এই পৃথিৱীত দি আছে, প্ৰত্যেকেই খায়। এনে কোনো কথা নহয় যে বিশ্বাসী লোকে এইটো খাবলৈ পায়, অবিশ্বাসী লোকে এইটো খাবলৈ নাপায়, এনেধৰণৰ পাৰ্থক্য আমি দেখা নাপাওঁ। সেই দিশটোৱে আল্লাহে বুজাবলৈ গৈ কৈছে যে এই দুয়োখনৰ পৰাই উৎকৃষ্ট মাংস তোমালোকে খোৱা। অৰ্থাৎ বিশ্বাসীয়ে হওক অবিশ্বাসীয়ে হওক, যি সময়কালৰ বাবে আল্লাহে আমাক ইয়াত প্ৰেৰণ কৰিছে, ইয়াত প্ৰয়োজনীয় সকলোবোৰ আল্লাহে যোগাৰ ৰাখিছোঁ বুলি সূৰা আল বাকাৰাত আদম আলাইহিছ সালামক যেতিয়া সেই গছজোপাৰ ওচৰলৈ যোৱাত আল্লাহে যেতিয়া তাৰ পৰা পঠিয়াই দিছিলে, তেতিয়াই আল্লাহে এই কথাটো কৈছিলে যে এক নিৰ্দিষ্ট সময়ৰ বাবে তোমালোকে তুমি তাত বসবাস কৰিব পাবা আৰু তোমালোকৰ বাবে প্ৰয়োজনীয় সকলোবোৰ বস্তু তাত পাবা। এই দিশবোৰ আমি সেইবাবে কৈ আহিছোঁ, আমি যিসমূহ ইতিমধ্যে পঢ়ি আহিছোঁ এই কনচেপ্টবোৰ আমি সদায় ভিতৰত ৰাখিব লাগিব। গতিকে সেই দৃষ্টিভংগীৰ ফালৰ পৰাই আল্লাহে কৈছে যে বিশ্বাসীয়ে হওক অবিশ্বাসীয়ে সকলোৱে ইয়াৰ পৰা উৎকৃষ্ট খাদ্য খাবলৈ পায়। ঠিক তেনেধৰণে সাগৰৰ নৌজানৰ বিষয়ে যি কথাটো কৈছে,
সেই নৌযানত জীৱিকাৰ সন্ধানৰ ক্ষেত্ৰত দুয়োখন সাগৰত অৰ্থাৎ দুয়ো শ্ৰেণীৰ লোকে অৰ্থাৎ বিশ্বাসী অবিশ্বাসী সকলোৱে এনেধৰণে জীৱিকাৰ সন্ধান কৰে। কিন্তু আল্লাহৰ গুৰুত্বপূৰ্ণ কামানটো হৈছে লাআল্লাকুম তাস্কুৰুন, যাতে তোমালোকে কৃতজ্ঞ হোৱা। গতিকে এনেধৰণৰ বিপৰীত দিশৰ যিসমূহ আল্লাহে উপমা আনিছে, সদায় কোৰাণ মজিদত মন কৰিব, এই উপমাসমূহ আপোনালোকেও তুলনা কৰি চাব। প্ৰকৃততে বিশ্বাসী আৰু অবিশ্বাসী লোকসকলক দেখুৱাই এই তুলনাসমূহ আল্লাহে কোৰাণ মজিদত ছেট কৰিছে। এই বাস্তৱতাবোৰ আমি কোৰাণ মজিদৰ পৰা বুজাৰ চেষ্টা কৰিব লাগিব। কেৱল অৰ্থ পঢ়ি এখন সাগৰলৈ মনটো গুচি গৈ আমি সিমানতে যদি সীমাবদ্ধ থাকোঁ আমাৰ চিন্তাধাৰা, তেতিয়া ইয়াৰ মূল বাস্তৱতাৰ কিন্তু আমি ঢুকি নাপাম। সেইবাবে এই আয়াতক আমি আজি পুনৰ চৰ্চালৈ অনাৰ চেষ্টা কৰিলোঁ। ইনশাআল্লাহ আপোনালোকেও ইয়াৰ ওপৰত চিন্তা চৰ্চা কৰিব। আজিৰ মূল আয়াত 398 খণ্ডৰ প্ৰকৃততে 13 নং আয়াতৰ পৰা। গতিকে 13 নং আয়াতত আল্লাহে কৈছে, ইউলিজুল লাইলা ফিন নাহাৰি, আল্লাহেৰ দ্বাৰা পৰিচালিত হৈ থকা কিছু কাম যিটো আমি সাধাৰণতে চিন্তা নকৰোঁ, আমাৰ বাবে একেবাৰে এটা নেচাৰেল ফিনমিনা। আমি আগতেও কৈছোঁ, ছায়েন্সৰ দ্বাৰা তাক আমি খুব বুজিব চেষ্টা কৰোঁ যে ৰাতি কেনেধৰণৰ হয়, দিন কেনেধৰণৰ হয়, তাৰ ওপৰত আমাৰ বিভিন্ন ধৰণৰ ষ্টাডি আছে। কিন্তু কোৰাণ মজিদে আমাক কি মেছেজ দিব বিচাৰিছে সেই দিশটোৱে আমাৰ বাবে গুৰুত্বপূৰ্ণ। ইয়াত আল্লাহে কৈছে ইউলিজুল লাইলা ফিন নাহাৰি, আল্লাহৰ বিষয়ে কৈছে ইউলিজু, তেখেতে প্ৰৱেশ কৰায়, লাইলা ৰাতিক প্ৰৱেশ কৰায়, ফিন নাহাৰি দিনৰ ভিতৰত, ৱা ইউলিজু আৰু তেখেতে প্ৰৱেশ কৰায়, নাহাৰা দিনক, ফিল লাইলি ৰাতিৰ মাজত। ভাষা বহুত ওপৰৰ ভাষা, আমি বুজাৰ চেষ্টা কৰোঁ আহক। আল্লাহৰ কোৰাণ মজিদ ইয়াত কৈছে তেখেতেই প্ৰৱেশ কৰায় ৰাতিক দিনৰ ভিতৰত আৰু দিনক ৰাতিৰ ভিতৰত, অৰ্থাৎ ৰাতি আৰু দিনৰ যিটো বিৱৰ্তন, সদায় আমি সকলোৱে যিটো দেখি আহিছোঁ যে দিনৰ পিছত ৰাতি, ৰাতিৰ পিছত দিন, এই ঘটনাটো আল্লাহে এনেধৰণৰ ব্যাখ্যা কৰি কৈছে যে এই কাম প্ৰকৃততে আল্লাহে কৰি আছে। এই দিশটোৱে আমাৰ বাবে গুৰুত্বপূৰ্ণ। ছায়েন্সে আমাক কেনেধৰণৰ বুজাইছে কি কথা, তাক আমি নাল এণ্ড ভইড কৰিব বিচৰা নাই, সেইটো গৌণ ছেকেণ্ডেৰী বিষয়। প্ৰাইমেৰী তথা মুখ্য বিষয় হৈছে এই কামটো কোনে কৰি আছে। সেইটোহে আমাৰ বাবে চিন্তা তথা বুজাৰ প্ৰয়োজন, যে এই ৰাতিৰ পিছত ৰাতিটোক দিনৰ ভিতৰত ভৰাই দিলে, অৰ্থাৎ এতিয়া বৰ্তমান আমি ৰাতিৰ অন্ধকাৰৰ মাজত আছোঁ, ঠিক ফজৰৰ সময়ত লাহেকৈ দিন যেতিয়া ওলাই আহিব, পোহৰ ওলাই আহিব, এই ৰাতিটোক তাৰ ভিতৰত ভৰাই দিব আৰু ৰাতি নাইকিয়া হৈ যাব, দিন আহি যাব। দিনটো চলি থাকিব, সন্ধিয়াৰ সময়ত যেতিয়া অন্ধকাৰ আহিব, এই দিনটোক ৰাতিৰ মাজত ভৰাই দিব, তেতিয়া দিনটো নাইকিয়া হৈ পুনৰ ৰাতি হৈ যাব। এই ঘটনা প্ৰবাহটো, দিন আৰু ৰাতিৰ বিৱৰ্তন প্ৰকৃততে যে আল্লাহে কৰি আছে, এই দিশটোহে আমি বুজাৰ চেষ্টা কৰিব লাগিব। আমি চিন্তা কৰিব লাগে এই কামটো কোনে কৰি আছে। আমি সাধাৰণতে চিন্তা নকৰোঁৱে আমি এইবোৰ বিষয়, কাৰণ এইবোৰ আমাৰ বাবে প্ৰাকৃতিক বিষয়। আমাক বুজাই দিয়া গৈছে নেচাৰেল ফিনমিনান। কোনে কৰিছে সেইটো আমাক যে চিন্তা কৰিবলগীয়া বিষয়, এই বিষয়ে আমাৰ কোনো জ্ঞানেই নাই। এই জ্ঞান আমি তেতিয়াহে পাম যেতিয়া আমি কোৰাণ মজিদৰ আয়াতৰ ভিতৰত সোমাই পেলাই আমি এটা এটা শব্দক লৈ যেতিয়া চিন্তা কৰিম, তেতিয়াহে এই জ্ঞানৰ কথাবোৰ আল্লাহে আমাক বুজাই দিব। গতিকে দিন আৰু ৰাতিৰ যি বিৱৰ্তন, ইউলিজু তেখেতে প্ৰৱেশ কৰায়, অৰ্থাৎ কামটো আল্লাহে কৰি আছে। ডেট ইজ ইম্পৰ্টেণ্ট পইণ্ট। তাৰপিছত কৈছে ৱাসাখাৰা শামছা ৱাল কামাৰা, ৱাসাখাৰা আৰু তেখেতে নিয়ন্ত্ৰিত কৰি দিছে বা উপযোগী কৰি দিছে তোমালোকৰ বাবে, আশামছা এই সূৰ্যটোক,
ৱা আল কামাৰা আৰু চন্দ্ৰটোক। গতিকে সূৰ্যৰ দ্বাৰা চন্দ্ৰৰ দ্বাৰা আমাৰ যিসমূহ উপকাৰ আমি পাই আছো, এই উপকাৰ আমাক দিবৰ বাবে আল্লাহে সূৰ্য আৰু চন্দ্ৰক নিয়ন্ত্ৰিত কৰি দিছে আমাৰ বাবে। কোনে কৰিছে? আল্লাহে কৰি দিছে। ডেট ইজ দ্য ইম্পৰ্টেণ্ট পইণ্ট। সেই দিশটোৱে আমি বুজাৰ চেষ্টা কৰিব লাগে। বহুত ছায়েন্স পঢ়িলোঁ, ছায়েন্সে বহুত বুজালে, কিন্তু এই কথাবোৰ আমাক চিন্তা কৰিবলৈ কোনোৱে কোৱা নাই। গতিকে কৈছে তেখেতেই নিয়ন্ত্ৰিত কৰি দিছে, তোমালোকৰ বাবে উপযোগী কৰি দিছে এই সূৰ্যক আৰু চন্দ্ৰক। কুল্লুন, ইহঁত প্ৰত্যেকেই ইয়াজৰি লি আজালিম মুছাম্মান, ইহঁত প্ৰত্যেকেই অৰ্থাৎ চন্দ্ৰ আৰু সূৰ্যই ইয়াজৰি, সিহঁতে ঘূৰি থাকে, নিৰবিচ্ছিন্নভাৱে সিহঁতে ঘূৰি থাকে সিহঁতৰ কক্ষপথত, লি আজালিম মুছাম্মান, এক নিৰ্দিষ্ট সময়ৰ বাবে। কিয়নো কিয়ামতৰ সময়ত এই ধৰণৰ ফিনমিনানবোৰ নাইকিয়া হৈ যাব। গতিকে এক নিৰ্দিষ্ট সময়ৰ বাবে ঘূৰি থাকে। তাৰপিছত কৈছে জালিকুমুল্লাহ, এই যিবোৰ কাম আল্লাহে এই আয়াতত ক'লে, ৰাতি আৰু দিনৰ বিৱৰ্তন, সূৰ্য চন্দ্ৰৰ যি নিয়ন্ত্ৰণ, বা ইহঁতে যে কক্ষপথত ঘূৰি আছে নিৰ্দিষ্ট সময়ৰ বাবে, এইবোৰ কোনে কৰি আছে? আল্লাহে কৰি আছে। জালিকুমুল্লাহ, এই হৈছে তোমালোকৰ আল্লাহ। ৰাব্বুকুম, তোমালোকৰ সৃষ্টিকৰ্তা তথা প্ৰতিপালক। আল্লাহক চিনি পাবৰ বাবে এই আয়াতবোৰ আমি খুচৰি সোমাব লাগিব। দেট হু ইজ আল্লাহ? এই প্ৰশ্নটোৰ যথাযথ উত্তৰ পাবৰ বাবে এই আয়াতসমূহৰ দ্বাৰা আমি বুজিব চেষ্টা কৰিব লাগিব যে প্ৰকৃততে আল্লাহ কোন, আল্লাহৰ সত্তা কি, আল্লাহে কি কৰি আছে, আল্লাহৰ কেনেধৰণৰ ক্ষমতাবোৰ আছে। এই দিশবোৰ আমি চৰ্চালৈ আনিব লাগিব। এই গোটেই ঘটনাবোৰ, দিন আৰু ৰাতিৰ বিৱৰ্তন, সূৰ্যক নিয়ন্ত্ৰণ, কোনো মানুহৰ দ্বাৰা, কোনো চাইণ্টিষ্টৰ দ্বাৰা, কোনো লেবৰেটৰীৰ দ্বাৰা কেতিয়াও সম্ভৱ নহয়। একমাত্ৰ এজন অদৃশ্য সত্তাৰ দ্বাৰাহে এইবোৰ সম্ভৱ হয়, আৰু তেওঁলোকে সেই অদৃশ্য সত্তাই হৈছে জালিকুমুল্লাহ, এওঁৱেই হৈছে তোমালোকৰ আল্লাহ, ৰাব্বুকুম, তোমালোকৰ সৃষ্টিকৰ্তা তথা প্ৰতিপালক। লাহু, তেওঁৰে, আল মুলকু, এই গোটেইবোৰৰ কৰ্তৃত্ব, মালিকী স্বত্ব তেওঁৰে, লাহু। ৱা আল্লাযিনা, আল্লাহে কৈছে, আৰু যিসকলে, তাদউনা, যিসকলে আহ্বান কৰে, মাতে, বিচাৰে, মিন দুনিহি, তেওঁৰ উপৰিও, অৰ্থাৎ ইয়াত আল্লাহৰ সৈতে এছ'চিয়েট কৰা, শিৰক কৰাৰ দিশটো আহি আছে। ৱা আল্লাযিনা, আৰু যিসকলে, তাদউনা, আল্লাহৰ ইমান পাৱাৰৰ বিষয়ে একেটা আয়াতত ক'লে, এই কৰ্মসমূহ আল্লাহৰ বাদে যিহেতু আন কোনেও কৰিব নোৱাৰে, তথাপিও আল্লাহৰ সৈতে মানুহে সমকক্ষ কৰি লৈছে, অধিক মান্য কৰি লৈছে। সেই লোকসকলক দেখুৱাই কৈছে ৱা আল্লাযিনা, আৰু যিসকলে, তাদউনা মিন দুনিহি, তেওঁৰ উপৰিও আনক যে আহ্বান কৰে, মা ইয়ামলিকুনা, এই যাক আহ্বান কৰে, অৰ্থাৎ আল্লাহৰ যাক সমকক্ষ কৰে, তেওঁলোকৰ বিষয়ে কৈছে মা ইয়ামলিকুনা, সিহঁতৰ কোনো কৰ্তৃত্ব নাথাকে, মিন কিতমিৰিন, এটি খজুৰৰ গুটিৰ ওপৰত থকা বাকলিটোৰ সমানো কোনো ধৰণৰ কৰ্তৃত্ব নাথাকে। ৰাতি আৰু দিনৰ বিৱৰ্তনটো বহুত দূৰৰ কথা। এটি খজুৰৰ বাকলিৰ সমানো কোনো ধৰণৰ কৰ্তৃত্ব নাথাকে। কাৰ? যিসকলে আল্লাহৰ উপৰিও আনক বিচাৰে, আনক আহ্বান কৰে, আল্লাহৰ সৈতে এছ'চিয়েট কৰে, তেওঁলোকৰ এটি খেজুৰৰ গুটিৰ বাকলিৰ সমানো কোনো কৰ্তৃত্ব নাথাকে। কিন্তু আল্লাহৰ সকলোবোৰ কৰ্তৃত্ব, লাহু আল মুলকু, সকলোবোৰ কৰ্তৃত্ব আল্লাহৰ। আল্লাহৰ উপৰিও যিসকলক আহ্বান কৰে তেওঁলোকৰ বিষয়ে আল্লাহে কৈছে যে সিহঁতৰ এটি খেজুৰৰ ওপৰত থকা পাতল বাকলিটোৰ সমানো কোনো কৰ্তৃত্ব নাই। ইন তাদউহুম, এতিয়া আল্লাহে কণ্টিনিউ কৰিছে বিষয়বস্তু।
ইন তাদউহুম, আৰু যদি তোমালোকে সিহঁতক আহ্বান কৰা, অৰ্থাৎ আল্লাহৰ সৈতে যাক এছ'চিয়েট কৰিছে, যাৰ এটি খেজুৰৰ ওপৰত থকা পাতল বাকলিটোৰ সমানো কৰ্তৃত্ব নাই, সেইসকলক যদি ইন তাদউহুম, যদি তোমালোকে সিহঁতক আহ্বান কৰা, মাতা, সিহঁতৰ পৰা কিবা বিচৰা, লা ইয়াসমাউ দুআআকুম, তোমালোকে মাতিব পাৰা, লা ইয়াসমাউ, সিহঁতে নুশুনে, দুআআকুম, তোমালোকৰ আহ্বান, তোমালোকে যে বিচাৰিছা, সিহঁতে নুশুনে একো। গতিকে ইয়াত আইডল ৱৰ্শ্বিপিংটোৰ বিষয়ে আমি ইয়াত বুজিব পাৰোঁ। আইডলসকলক যে আহ্বান কৰে, বিচাৰে, তেওঁলোকক বিচাৰিলে কি হ'ব? সিহঁতে কিন্তু একো নুশুনে। আমি কি মানুহে কি বিচাৰি আছে? দুআউকুম, তোমালোকৰ আহ্বান, ইন তাদউহুম, যদি তোমালোকে সিহঁতক মাতা যদিও, লা ইয়াসমাউ, সিহঁতে কেতিয়াও নুশুনে, দুআআকুম, তোমালোকৰ আহ্বানক কেতিয়াও নুশুনে, ৱালাউ সামিউ, যদিও শুনে, মন কৰি যাব, আয়াত যথেষ্ট গভীৰ এই আয়াতসমূহ, ৱালাউ সামিউ, আৰু যদিও শুনে। এতিয়া আইডল ৱৰ্শ্বিপিঙৰ ক্ষেত্ৰত নুশুনা কথাটো আমি বুজিলোঁ, এতিয়া যদিও শুনে কথাটো ইয়াত কেনেকৈ আহিলে? গতিকে এনেধৰণৰ আল্লাহৰ সৈতে অধিক মান্য বিভিন্ন প্ৰকাৰে মানুহে কৰি আছে। কোনোবাই আইডল ৱৰ্শ্বিপিং কৰি আছে, কোনোবাই কিন্তু মানুহকে আইডল বনাই লৈছে। হিউমেন বিং, আমি যিসমূহ পীৰ, বলি, আউলিয়া ইত্যাদি ইত্যাদি বিভিন্ন ধৰণৰ আমি বিশ্বাসত ৰাখোঁ, বা আন ধৰ্মৰ লোকসকলৰ যিসকলৰ বাবা ইত্যাদি ইত্যাদি, তেওঁলোকৰ যিসকলক মান্য হিচাপে গ্ৰহণ কৰে, সেইসকলক দেখুৱাই কৈছে প্ৰথম পাৰ্টটো আইডল ৱৰ্শ্বিপিঙত, যদিও তোমালোকে সিহঁতক মাতা, সিহঁতে তোমালোকৰ আহ্বানক শুনা নাপায়, ৱালাউ সামিউ, আৰু যদিও সিহঁতে শুনে। গতিকে এই পাৰ্টত মানুহক যিসকলে আইডল কৰি লৈছে, মানুহক যিসকলে মধ্যস্থতাকাৰী লৈছে, তেওঁলোকক বুজাইছে। সেইবাবেই কৈছে ৱালাউ সামিউ, যদিও সিহঁতে শুনে, মা উস্তাজাবু লাকুম, তথাপিও কিন্তু তোমালোকক কোনো জবাব দিব নোৱাৰে, উত্তৰ দিব নোৱাৰে। ইয়াত আমি কেনেধৰণে বুজিব লাগিব? মানুহে শুনিব, মুখেৰে উত্তৰ দিয়া কথাটো নহয়। তেওঁলোকক আহ্বান কৰিম, আমাৰ কোনো বিপদ আপদ লৈ আমি যদি তেওঁলোকক, মধ্যস্থতাকাৰীসকলক যদি আমাৰ বিপদ মুক্ত কৰিবৰ বাবে আমি ধৰা হওক আমি তেওঁলোকক আহ্বান কৰিছোঁ, ৱালাউ সামিউ, যিহেতু তেওঁলোক মানুহ, তেওঁলোকে যদিও শুনে, মা উস্তাজাবু লাকুম, তোমালোকক কোনো ধৰণৰ জবাব দিব নোৱাৰে। অৰ্থাৎ তোমালোকে যি বিষয়বস্তু লৈ তেওঁক আহ্বান কৰিছা, যি বিপদত পৰি তোমালোক, সেই বিপদ তোমালোকক মুক্ত কৰিব নোৱাৰে, নাইকিয়া কৰি দিব নোৱাৰে। এই দিশটো, ইয়াৰ বাস্তৱতা হৈছে এই দিশটো আমি বুজিব লাগিব। তাৰপাছত কৈছে একেটা আয়াতত, ৱা ইয়াউমাল কিয়ামাতি, আৰু কিয়ামতৰ দিনটোত কি হ'ব? ইয়াকফুৰুনা, সিহঁতে অস্বীকাৰ কৰিব, বি চিৰকিকুম, তোমালোকে যিসকলক মধ্যস্থতাকাৰী কৰিছিলা, যিসকলক মাজত ৰাখি তোমালোকে চিৰ্ক কৰিছিলা, তেওঁলোকে কিয়ামতৰ দিনা সিহঁতে কিন্তু অগ্ৰাহ্য কৰিব, সিহঁতে কেতিয়াও একচেপ্ট কৰি নলয়। ৱালা ইউনাব্বিউকা, আৰু সেই মধ্যস্থতাকাৰীসকলৰ বিষয়ে কৈছে, আল্লাহৰ সমতুল্য যিসকলক কৰিছে, ৱালা ইউনাব্বিউকা, আৰু সিহঁতে তোমাক জনাব নোৱাৰে। ব্যক্তি বিশেষ, ছেকেণ্ড পাৰ্চন, ছিংগুলাৰ নাম্বাৰ, বাৰ্তাবাহক, এই দিশবোৰ আমি চাব লাগিব। আল্লাহৰ কথা ব্যক্তি বিশেষে হৈ আছে। আজি যদি মই পাঠ কৰিছোঁ, আল্লাহে মোক কৈ আছে। কোৰাণ মজিদৰ এই মেছেজবোৰ, এই আদৰ্শগত দিশবোৰ আমি বুজাৰ যেতিয়ালৈকে আমি চেষ্টা নকৰিম, তেতিয়ালৈকে কিন্তু কোৰাণে আমাৰ হৃদয় কেতিয়াও ভেদ কৰিব নোৱাৰিব। কোৰাণ আমাৰ বাবে কেতিয়াও খুব ভাল লগা এটি বিষয় নহ'ব, যেতিয়ালৈকে ইয়াক আমি নিজৰ ওপৰত পেলাই নলওঁ। অন্যথা সেই যুগত আমাৰ কোৰাণ যেতিয়া নাজিল হৈছিল, আমাৰ বাৰ্তাবাহকৰ ওপৰত যিহেতু নাজিল হৈছিল, কথা বতৰা বাৰ্তাবাহকৰ প্ৰতি, গতিকে ই এক পুৰণিকলীয়া কিচ্ছা কাহিনীৰ দিশলৈ গুচি যাব, আমাৰ ওপৰত কোনো ৰেছপনচিবিলিটি নাথাকিব। কোৰাণ মজিদ তেনে নহয়।
ই অতীত বৰ্তমান আৰু ভৱিষ্যত তিনিটা কালৰ বিষয়ে কথা কয়। প্ৰতিটো সময়তে প্ৰতিটো বিষয়ে প্ৰকৃততে ইয়াত বৰ্তমান হৈ থাকে। আমি বুজাৰ চেষ্টা কৰিব লাগিব। ইনশাআল্লাহ যিয়ে চেষ্টা কৰিব তাকেই বুজাব। গতিকে আল্লাহে কৈছে ৱালা ইউনাব্বিউকা, আৰু সিহঁতে তোমাক একো খবৰ দিব নোৱাৰে। মিছলু খাবীৰিন, মিছলু তেনেদৰে, খাবীৰিন যি ধৰণে আল্লাহে নিৰ্ভুল খবৰসমূহ দিব পাৰে সিহঁতে অৰ্থাৎ মধ্যস্থতাকাৰীসকলে ৱালা ইউনাব্বিউকা তোমাক তেনেধৰণৰ কোনো নিৰ্ভুল খবৰ দিব নোৱাৰে। মিছলু তেনেধৰণৰ খাবীৰিন আল্লাহ যিহেতু সকলো খবৰ ৰাখোতা তেখেতে যিসমূহ নিৰ্ভুল খবৰ দিব তেনেধৰণৰ খবৰ তোমালোকে মধ্যস্থতাকাৰী যিসকলক কৰি লৈছা তেওঁলোকে তোমাক কেতিয়াও তেনেধৰণৰ খবৰ দিব নোৱাৰে, নিৰ্ভুল খবৰ দিব নোৱাৰে। ইয়া আইয়ুহান নাস, চাওক সূৰা ফাতিৰ আমি খুব ভাল ধৰণে বুজাৰ চেষ্টা কৰিব লাগিব। গৰিষ্ঠ সংখ্যক আয়াতে আমি দেখিছোঁ যে সাৰ্বজনীন আয়াত সমগ্ৰ মানৱ জাতিক আল্লাহে উদ্দেশ্য কৰি এড্ৰেছ কৰি আছে। প্ৰিয় দৰ্শকবৃন্দ, আমি আহক এই কথাবোৰ কেতিয়াও পাতলীয়াকৈ আমি নলওঁ। আমাৰ মন মগজুত সোমাই আছে যে কোৰাণ মজিদ ইছলাম ধৰ্মাৱলম্বী লোকৰ ধৰ্মীয় গ্ৰন্থ নহয়। কোৰাণ মজিদ সমগ্ৰ মানৱ জাতিৰ বাবে পাথেয় পথ প্ৰদৰ্শক হয়, সমগ্ৰ মানৱ জাতিৰ বাবে। যিয়ে ইয়াৰ কথা বতৰাসমূহ বিশ্বাসত লৈ আদেশ নিষেধসমূহ বাস্তৱায়ন কৰিব তেওঁকেই আল্লাহে মুছলিম বুলি অভিহিত কৰিছে। কোনো আলী হুছেইন ৰহমান লিখি আমি মুছলিম হ'ব নোৱাৰিম। আল্লাহৰ দৃষ্টিভংগীত মুছলিম হ'বলৈ হ'লে আল্লাহৰ দ্বাৰা নাজিলকৃত এই বিস্ময়কৰ মহাগ্ৰন্থ আল কোৰাণৰ আদেশ নিষেধ আমি অনুশীলন কৰিব লাগিব, আমাৰ নিজৰ ওপৰত বাস্তৱায়ন কৰিব লাগিব, আমি প্ৰমাণ কৰিব লাগিব আল্লাহৰ ওচৰত, তেতিয়াহে আমাক মুছলিম বুলি কৈছে। আৰু যদি আমি ইয়াক অগ্ৰাহ্য কৰোঁ, ইয়াক গুৰুত্ব নিদিওঁ, পাৰ্থিৱ জীৱনৰ প্ৰতি আমি ধাবিত হওঁ, কোৰাণৰ বাহিৰৰ বিভিন্ন ধৰণৰ যুগ যুগ ধৰি চলি অহা ধৰ্মীয় গ্ৰন্থকেই যদি আমি আল্লাহৰ কিতাপ বুলি ভাবোঁ, এই কিতাপক যদি অগ্ৰাহ্য কৰোঁ, অমান্য কৰোঁ, তেন্তে তেনে লোকক আল্লাহে ডিছবিলিভাৰ বুলি কৈছে, অবিশ্বাসী কাফিৰ বুলি কৈছে। অৰ্থাৎ যি কোৰাণৰ ওপৰত নাথাকিব, কোৰাণৰ কথাক যি অগ্ৰাহ্য কৰিব। এই দিশবোৰ প্ৰিয় দৰ্শকবৃন্দ বাস্তৱিকতাৰে আমি বুজাৰ চেষ্টা কৰোঁ, আমি বাৰম্বাৰ কৈ আহিছোঁ। গতিকে ইয়াত আল্লাহে সম্বোধন কৰিছে সমগ্ৰ মানৱ জাতি, ইয়া আইয়ুহান নাস, হে মানৱ জাতি, আনতুমুল ফুকাৰা, তোমালোক ফকীৰ। চাওক আল্লাহৰ ভাষা মন কৰিব, অৰ্থাৎ তোমালোক ফুকাৰা ইলাল্লাহি, আল্লাহৰ ওচৰত তোমালোক প্ৰকৃততে নিসহায়। আল্লাহে যদি তোমালোকক সহায় কৰে তেতিয়াহে তোমালোকে সহায় পাবা, অন্যথা তোমালোক ফকীৰ হয়। বুজিব লাগিব আয়াতবোৰ। ইয়াই সমগ্ৰ মানৱ জাতিক কৈছে, ইয়া আইয়ুহান নাস আনতুমুল ফুকাৰা, তোমালোক সকলো ফকীৰ, নিসহায়, তোমালোকে নিজে একো কৰিব নোৱাৰা। ইলাল্লাহি, আল্লাহৰ ওচৰত, আল্লাহৰ দৃষ্টিত তোমালোক ফকীৰ হয়। ৱা আল্লাহু, আৰু আল্লাহ হুৱা, তেখেত সেইজন আল গনিয়্যু, তেখেতেই সকলো ধনে ধনাঢ্য। মানুহৰ পৰা আল্লাহৰ কোনো প্ৰয়োজন নাই, নিজেই ধনে ধনাঢ্য। আল হামিদ, আৰু নিজ প্ৰশংসাৰে তেখেত প্ৰশংসিত, নিজ কৃতজ্ঞতাৰে তেখেত প্ৰশংসিত। আমি প্ৰশংসা কৰিলেহে যে আল্লাহ প্ৰশংসিত হ'ব এনে নহয়, তেখেত আল হামিদ হয়। আল্লাহ সকলো ধনে ধনাঢ্য, আমাৰ পৰা আল্লাহৰ কোনো প্ৰয়োজন নাই, কিন্তু আমাৰ সকলো প্ৰয়োজন আছে আল্লাহৰ পৰা। আল্লাহু আছ-ছামাদ, আমি এই দিশবোৰ আমি বুজিব লাগিব। আল্লাহু আছ-ছামাদ,
তেখেত কাৰো মুখাপেক্ষী নহয়, কিন্তু আমি সকলো তেখেতৰ মুখাপেক্ষী। তেখেত কাৰো ওপৰত নিৰ্ভৰ কৰিবলগীয়া নহয়, আমি সকলো তেখেতৰ ওপৰত নিৰ্ভৰ কৰিব লাগিব। তেখেত জ্ঞানী, সকলো ধনে ধনাঢ্য তেখেত। এই ইয়াশা, যদি তেখেতে ইচ্ছা কৰে, ইউজহিবকুম, তোমালোকক এই পৃথিৱীৰ পৰা ইউজহিবকুম জাহাবা, তোমালোকক নাইকিয়া কৰি দিব পাৰে, তোমালোকক উঠাই লৈ গুচি যাব পাৰে সমূলঞ্চে। ৱায়াতি, আৰু লৈ আহিব পাৰে বিখালকিন জাদিদিন, আৰু নতুন সৃষ্টি লৈ আনিব পাৰে। অৰ্থাৎ আল্লাহে যদি, আমি পাই আহিছোঁ ইতিহাস, আমি কোৰাণৰ পৰাই চাওঁ আহক, আল্লাহৰ কথা অমান্য কৰা, আল্লাহৰ বাৰ্তাবাহকক অমান্য কৰা কিমান নগৰী সমূলঞ্চে আল্লাহে ধ্বংস কৰি দিয়াৰ ইতিহাস আছে কোৰাণ মজিদত। সেই দিশটোৱে আল্লাহে ইয়াত বুজাব বিচাৰিছে, ইংয়াশাও, যদি তেখেতে বিচাৰে, ইউজহিবকুম, তোমালোকক সকলোকে ইয়াৰ পৰা বাহিৰ কৰি দিব পাৰে। অৰ্থাৎ পৃথিৱী নাইকিয়া কৰি দিব পাৰে, পৃথিৱীৰ পৰা নোহোৱা কৰি দিব পাৰে। ৱায়াতি, আৰু লৈ আহিব পাৰে বিখালকিন জাদিদিন, নতুন সৃষ্টি। অৰ্থাৎ এটি গোষ্ঠী নাইকিয়া কৰি দি আল্লাহে তাত নতুন এক গোষ্ঠীৰ পুনৰ লৈ আনিব পাৰে। এইটো আল্লাহৰ ক্ষমতাৰ ভিতৰত আছে। ৱামা যালিকা, আৰু এনেধৰণে কৰাটো আলাল্লাহি, আল্লাহৰ বাবে বিআজিজিন, কোনো ডাঙৰ কাম নহয়, একেবাৰে ইজি। আল্লাহে ইচ্ছা কৰিলে এইবোৰ কৰিব পাৰে। তাৰ পাছত আল্লাহে কৈছে ৱালা তাজিৰু, আৰু কোনেও বহন নকৰে। মন কৰিব, কিয়ামতৰ প্ৰেক্ষাপট এটা, আল্লাহে কথা বতৰাবোৰ বিভিন্ন ধৰণে মানুহক ভয় খুৱাইছে, মানুহক সতৰ্ক কৰিছে, সাৱধান কৰিছে, লগে লগে কিয়ামতৰ দৃশ্যপট সন্মুখত দাঙি ধৰিছে। গতিকে ইয়াৰ বিন্যাস আমি বুজাৰ চেষ্টা কৰিব লাগিব কোৰাণ মজিদৰ। তেতিয়াহে কোৰাণ মজিদ আমাৰ বাবে আকৰ্ষণীয় হ'ব, আমাৰ পঢ়ি ভাল লাগিব, বুজাৰ চেষ্টা কৰি ভাল লাগিব। এই আয়াতত কৈছে ৱালা তাজিৰু ৱাজিৰাতুন উইজৰা উখৰা, ৱালা তাজিৰু, কোনো বহনকাৰীয়ে বহন নকৰে, ৱাজিৰাতুন, কাৰো বুজা, উইজৰা উখৰা, আনৰ বুজা। অৰ্থাৎ কোনেও কাৰো বুজা বহন নকৰে কিয়ামতৰ প্ৰেক্ষাপট। ৱাইন তাদউ, আৰু যদি তোমালোকে আহ্বান কৰা, কোৱা, মুস্কালাতুন ইলা হিমলিহা, এক গধুৰ বুজা বহনকাৰীক যদি তোমালোকে আহ্বান কৰা, ইলা হিমলিহা, তেওঁৰ বুজাৰ সৈতে তোমাৰ বুজাও বহন কৰিবৰ বাবে যদি তোমালোকে গধুৰ বুজা বহনকাৰীক যদি তোমালোকে আহ্বান কৰা, মন কৰিব প্ৰেক্ষাপট কিয়ামত। কিন্তু আয়াতত কৈছে যে কোনো বুজা বহনকাৰীয়ে আনৰ বুজা কেতিয়াও বহন নকৰে। আৰু যদি তোমালোকে আহ্বান কৰা কোনো গধুৰ বুজা বহনকাৰী, ইলা হিমলিহা, সিহঁতৰ বুজাৰ সৈতে তোমাৰ বুজাও বহন কৰিবৰ বাবে যদি তুমি আহ্বান কৰা, লা ইয়াহমাল মিনহু চাইয়িন, লা ইয়াহমাল, কোনো কাৰণতে তেওঁ বহন নকৰে, মিনহু চাইয়িন, কোনো সামান্য বুজাও, আনৰ বুজা কিয়ামতৰ প্ৰেক্ষাপটত আনে বহন নকৰে। ৱালাউ কানা যা কুৰবা, যদিও তেওঁ একেবাৰে তোমাৰ নিকট আত্মীয়ও হয়। অৰ্থাৎ তোমাৰ মা হওক, তোমাৰ বাবা হওক, তোমাৰ ককাই হওক, তোমাৰ ভাই হওক, তোমাৰ পৰিবাৰ হওক, এইসকল সাধাৰণতে নিকট আত্মীয়। এই নিকট আত্মীয়কো যদি তুমি কোৱা যে মোৰ অলপ বুজা বহন কৰা, কিয়ামতৰ দিনা অস্বীকাৰ কৰিব, কোনো কাৰো বুজা বহন নকৰে। আল্লাহে কৈছে ইন্নামা তুনজিৰু, বাৰ্তাবাহকক কৈছে একমাত্ৰ তুমি তুনজিৰু, সাৱধান কৰিব পাৰিবা সেইসকলক, আল্লাযিনা, যিসকলে ইয়াখশাউনা ৰাব্বাহুম বিল গাইবি, বাৰ্তাবাহকক কৈছে একমাত্ৰ তুমি সাৱধান কৰিব পাৰিবা, আল্লাযিনা, সেইসকলক ইয়াখশাউনা ৰাব্বাহুম বিল গাইবি,
যিসকলে ভয় কৰে সিহঁতৰ প্ৰতিপালকক নেদেখাকৈ, সেই সকলকহে তুমি সাৱধান কৰিব পাৰিবা। আৰু কৈছে ৱা আকামুছ সালাতা, আৰু যিসকলে আল্লাহৰ আদেশক বাস্তৱায়ন কৰে, তেনে লোকসকলকহে বাৰ্তাবাহকক কৈছে যে তুমি সিহঁতক সাৱধান কৰিব পাৰিবা। কাৰণ আল্লাহৰ আয়াত যিসকলে বাস্তৱায়ন কৰিব তেওঁলোকেহে সাৱধান বাণীটোক ভয় খাব। আল্লাহৰ আয়াত বাস্তৱায়ন নকৰি ইয়াৰ বাহিৰত যিমানেই ধৰ্মীয় আকাবিৰিন হওক বা যিয়ে হওক নহওক, যদি তেওঁ কোৰাণ মজিদত নাই তেন্তে আল্লাহৰ এই সাৱধান বাণীক কেতিয়াও ভয় নকৰে। বাৰ্তাবাহকক কৈছে তুমি সেইজনকহে সাৱধান কৰিব পাৰিবা যিজনে সিহঁতৰ প্ৰতিপালকক নেদেখাকৈ ভয় কৰে আৰু আল্লাহৰ আদেশ নিষেধসমূহক নিজে বাস্তৱায়ন কৰে। ৱামান তাজাক্কা, আৰু যিয়েই পৰিশুদ্ধি কৰিব, মন কৰিব, আমি যে সদায় কৈ আহিছোঁ আকিমিছ সালাত ৱা আতুজ জাকাত, আদেশ বাস্তৱায়ন আৰু পৰিশুদ্ধিৰ নিবেদন, এই আয়াত চাওক, ইয়াত আল্লাহে বিশ্লেষণ কৰি দিছে। ইয়াত কৈছে ৱামান তাজাক্কা, আৰু যিয়েই পৰিশুদ্ধ কৰিলে, পৰিশুদ্ধ কেনেকৈ হ'ব? আল্লাহৰ আয়াত বাস্তৱায়ন কৰিলেহে মানুহৰ পৰিশুদ্ধ হ'ব। টকা পইচা দি আমাক যি কনচেপ্ট দিছে, মানুহ কেতিয়াও পৰিশুদ্ধ হ'ব নোৱাৰে। এই কনচেপ্টবোৰৰ বাস্তৱতা আমি বুজাৰ চেষ্টা কৰোঁ আহক। আল্লাহে কৈছে ৱামান তাজাক্কা, আৰু যিয়েই পৰিশুদ্ধ হ'ল, কেনেকৈ পৰিশুদ্ধ হ'ব? নেদেখাকৈ আল্লাহক ভয় কৰি আল্লাহৰ আদেশসমূহ বাস্তৱায়ন কৰিলেই তেওঁ পৰিশুদ্ধ হ'ব। আৰু যিয়েই পৰিশুদ্ধ নিজে হোৱাৰ চেষ্টা কৰিলে, ফাইন্নামা ইয়াতাজাক্কা, তেন্তে তেওঁ নিশ্চয় পৰিশুদ্ধ হ'ল লিনাফছিহি, তেওঁ নিজৰ বাবেই। ৱা ইলাল্লাহি আল মাছিৰ, যিহেতু আল্লাহৰ ওচৰতে আমাৰ সকলোৰে প্ৰত্যাৱৰ্তন হ'ব। গতিকে প্ৰিয় দৰ্শকবৃন্দ চাওক, আকিমিছ সালাত ৱা আতুজ জাকাত, আমি আৰম্ভণিৰে পৰা আমি যি অনুবাদ আপোনালোকৰ আগত দাঙি ধৰি আহিছোঁ তাৰ বাস্তৱ অৰ্থ এই আয়াতত চাওক। শব্দ একেটাই, নামাজ কায়েম কৰা, জাকাত দিয়া, এই আমাক বুজাই আহি আছে। 2.5% জাকাত দিয়া, তোমাৰ সকলো ক্লিয়াৰ হ'ল। কোৰাণত তেনেধৰণৰ 2.5% কিবা পাৰ্চেণ্টত পইচা দি মানুহ পিয়ৰ হোৱাৰ কথা ইয়াত নাই। ইয়াত পিয়ৰ হ'ব আকিমিছ সালাত, আল্লাহৰ আদেশক বাস্তৱায়ন যি কৰিব সিহে প্ৰকৃততে পৰিশুদ্ধ হ'ব। সেইবাবে চাওক, আকিমিছ সালাত ৱা আতুজ জাকাত সদায় এটা পেয়াৰিঙত থাকে। ইয়াতো আল্লাহে একেটা পেয়াৰেই কৈছে, কিন্তু শাব্দিক দিশবোৰৰ শব্দৰ কিছু আল্লাহে চেঞ্জ কৰিছে। মূল শব্দ একেটাই, সালাত জাকাত। গতিকে ইয়াত আপুনি সাধাৰণ অনুবাদ চাওক, ইয়াত কিন্তু জাকাত দি পেলাই আমাৰ অনুবাদসমূহ যিহেতু ফিটিং নহয়, গতিকে আমাৰ সাধাৰণ অনুবাদতো ইয়াত তাজাক্কা কিন্তু পৰিশুদ্ধ ইয়াত কৈ আছে, যিটো আমি কৈ আছোঁ। আমাৰ প্ৰকৃততে যি অনুবাদ, এই আয়াতৰ পৰাই আমাৰ মূল অনুবাদ লোৱা গৈছে। এই দিশটো আমি আপোনালোকৰ আগত মুকলি কৰিছোঁ। আমি আহ্বান জনাইছোঁ আপোনালোকেও এই দিশৰ ওপৰত চিন্তা চৰ্চা কৰক আৰু প্ৰকৃত বাস্তৱতা, প্ৰকৃত সত্য অনুবাদ, যিটো অনুবাদ আমাৰ বাবে একচেপ্টেবল হ'ব, আমাৰ মন মগজুৱে মানিব, তাৰ বাস্তৱতা আমি বিচাৰি পাম, তেনেধৰণৰ অনুবাদহে প্ৰকৃততে কোৰাণ মজিদত আল্লাহে আমাক কৈ আছে। বাস্তৱতা নোহোৱা কোনো আয়াত নাই, সকলো আয়াতেই আল্লাহৰ বাস্তৱ। এই দিশবোৰ আমি বিশ্বাসৰ সহকাৰে বুজিবলৈ চেষ্টা কৰিলে ইনশাআল্লাহ আল্লাহে সকলোকে বুজাব। গতিকে আলহামদুলিল্লাহ, প্ৰিয় দৰ্শকবৃন্দ, আমাৰ আজিৰ এই অনুবাদ চৰ্চাৰ ধাৰাবাহিকতা আমি ইমানতে সমাপ্ত কৰিছোঁ। ইনশাআল্লাহ আশা ৰাখিম প্ৰত্যেকেই যাতে আয়াতৰ গুৰুত্ব সহকাৰে প্ৰতিটো আয়াতৰ বাস্তৱতাৰ দিশটো চিন্তা চৰ্চা কৰে। ৰাব্বানা আমান্না বিমা আনজালতা ওয়াত্তাবা'না ৰাসূল ফাকতুবনা মা'আস শাহিদিন ওয়া মা আলাইনা ইল্লাল বালাগ ওয়া মা তৌফীক ইল্লা বিল্লাহ। সালামুন আলাইকুম।